ককায়েক স্কুল গ'ল বুলি ক'লে ইভান্সে মোৰ মোবাইলটো লয় আৰু মোক চাবলৈও নিদিয়ে গম পাইছেনে বিচনাত সোমাই ল'বগৈ আৰু মোবাইলটোকে চাই থাকিব গতিকে তাইক সেইকাৰণে আজি অকণমান বুদ্ধি কৰিলোঁ মাটি অলপ খচি দিলোঁ আৰু তাই খেলি থাকোঁতে মই এইফালে কেৰাহীখনো ধুনীয়াকৈ ধুই লৈ অকণমান গামোচাখনে শুকুৱাই লৈ তেল অকণমান ঘঁহি এতিয়া এখন গেছত গৰম কৰিম মোৰ কেৰাহীখন দেখিছেনে বহুত ক'লা আছিলে আগতেও এই বুদ্ধিটো কৰিয়ে ক'লা হোপা যোৱালোঁ দেই কিন্তু এতিয়াও অলপ অলপ বাকী আছে ভাবিছোঁ আজিও যোৱাওঁ বুলি কিন্তু যি দেখিছোঁ যোৱাব নাই পৰা দেই কটায়ো মাৰি চালোঁ ষ্টিল ব্ৰাছো মাৰি চালোঁ গতিকে বাকী থকাখিনি যোৱাব নোৱাৰিলোঁ গতিকে উপায় নাপায় কি কৰিলোঁ বালি আৰু চাৰ্ফ অলপ লৈ ধুনীয়াকৈ এইখিনি ষ্টিল ব্ৰাছটো মাৰিছোঁ আগতে মানে কি হয় আমি কোৱাৰ্টাৰত আছিলোঁ তেতিয়া পাইপলাইন মানে লাইন গেছবিলাক যে তেনেকুৱাবোৰত মানে ৰন্ধা মেলা কৰিছিলোঁ তেতিয়াই কি হয় পাইপডাল যেতিয়া জাম হৈ যায় বহুত জুই ওলায় জুই নিচিনা হয় আৰু কেৰাহীবোৰ কি হয় জ্বলাই দিয়ে পূৰা ক'লা হৈ যায় গতিকে ষ্টিল ব্ৰাছটো বাপেকে মানে কি হয় সদায় মাৰিবলৈ নিদিয়ে গম পাইছেনে বোলে শৰীৰৰ কাৰণে যদি এলুমিনিয়ামটো যায় তেতিয়া বোলে শৰীৰত মানে গা বিষ গাঁঠি বিষ হয় বুলি মানে ক'ৰবাত নিউজত নে কিহত পালে সেইকাৰণে মোক ষ্টিল ব্ৰাছটো মাৰিবলৈ নিদিয়ে মানে নানেই গতিকে সদায়নো ভীমবাৰে মাৰি থাকিলে ক'তনো বোলে চফা হ'ব ন সেইকাৰণে কি কৰোঁ আজিকালি ফুটছাই মাৰোঁ ফুটছাই মৰাৰ পৰা অকণমান কেৰাহীবোৰ বাৰু চফা হ'বলৈ ধৰিছে কিন্তু ফুটছাই মাৰিলে কি হ'ব হাতবোৰ যে এদাই হৈ যায় গোটেই মানে নখবোৰ এদাই হৈ যায় গতিকে সেই ভাবি কি কৰিলোঁ বাৰীতে থকা বৰটেঙা এটা একদম ধুনীয়াকৈ চেপি ৰস উলিয়াইছোঁহি দেই আৰু বৰটেঙাটো কি হয় স্কিন মানে চফা কৰে আৰু একদম ধুনীয়া গ্ল' বগা কৰাত মানে সহায় কৰে মোৰ হাতখন চাবচোন এতিয়া দেখুৱাম ইমান ধুনীয়া চফা কৰি দিলে আৰু মানে কি হয় আমি গাঁৱলীয়া মানুহবোৰে জানে আৰু চৌচাই ফুটচাই সেইবোৰ চুই থাকিলে আৰু কি হয় হাতবোৰ ফাটে গতিকে মিঠাতেল অকণমান লৈ যদি টেঙাৰ ৰস অকণমান সানি দিওঁ নহয় সেই ফটাবোৰ একদম ধুনীয়া বন্ধ হৈ যায় আৰু সেয়াই অকণমান চেপি বোলো ৰস উলিয়াই ফ্ৰিজত ভৰাই থৈ দিম আৰু বহুত দিনলৈকে লগাই থাকিব পাৰিম বৰটেঙা মানে চোকা টেঙা আপোনালোকে ভাবিব চাগে ৰাবাব টেঙা বুলি এইটো কিন্তু ৰাবাব টেঙা নহয় বহুতে হয়তো চিনি নাপাবও পাৰে এইটো এটা টেঙাই হয় একদম সাংঘাতিক টেঙা মানে আৰু দেখিছে নাই মোৰ হাতখন কিমান চফা হৈ গ'ল এইটো বজাৰত হয়তো বিচাৰিলে পাবও পাৰে চোকা টেঙা বুলি ক'ব নহ'লে বৰটেঙা বুলি ক'ব গতিকে সেয়া পিচি ৰস উলিয়াই থৈ দিলোঁ